এই ভিডিঅ'টোত আপোনাক এনেকুৱা কিছুমান 7টা উপায় জনাম যাৰ জৰিয়তে আপুনি ইজিলি ফাইনেন্সিয়েল ফ্ৰীডম পাব পাৰে, ইজিলি বহুত ৰিচ হ'ব পাৰিব। কিন্তু তাৰ আগতে ইনভেষ্টমেন্ট আৰু ফাইনেন্সৰ ভিডিঅ'ৰ বাবে যদি আপুনি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফেসবুক পেজটো লাইক কৰি ল'ব। ৰিসেন্টলি মই এখন কিতাপ পঢ়িছিলো, ৰিচ ডেড পুৰ ডেড। এই কিতাপখনত এটা কথা ক্লিয়াৰকে বুজাই দিছে যে স্যালাৰিৰ জৰিয়তে আপুনি কেতিয়াও ধনী হ'ব নোৱাৰে। ধনী হ'বলৈ বা ফাইনেন্সিয়েলি ফ্ৰীডম পাবলৈ আপোনাক কিছুমান এছেট ক্ৰিয়েট কৰিব লাগিব আৰু এই এছেট বা ইনকাম সোৰ্সৰ পৰা আপোনাৰ ৰেগুলাৰ পেসিভ ইনকাম আহিব লাগিব। এবাৰ এছেট ক্ৰিয়েট কৰাৰ পিছত বা ইনকাম সোৰ্সটো বনাৰ পিছত আল্টিমেট টাইম টু টাইম ইনকাম আহি থাকিব লাগিব। তেতিয়াহে আপুনি ফাইনেন্সিয়েলি ফ্ৰীডম পাব। এছেটৰ ডেফিনেশ্যন হৈছে এনিথিং that creates value for you or money for you without your time। অৰ্থাৎ কিছুমান এনেকুৱা বস্তু আপুনি ক্ৰিয়েট কৰিব যাৰ জৰিয়তে আপুনি যেতিয়া কাম নকৰে বা আপুনি যেতিয়া ডে টু ডে টাইম তাত নিদিয়ে তথাপিও তাৰ পৰা ৰেগুলাৰ ইনকাম আহি থাকে। ইয়াকে আমি এছেট বুলি কওঁ। সো আজিৰ ভিডিঅ'টোত আমি এনেকুৱা 7 ধৰণৰ এছেটৰ বিষয়ে আলোচনা কৰিম যি এছেটে আপোনাক বহুত ৰিচ বনাব পাৰে। নাম্বাৰ 1 ষ্টকছ। আপুনি যেতিয়া কোম্পানী এটাত ইনভেষ্ট কৰে, সেই কোম্পানীত ইনভেষ্ট কৰাৰ পিছত সেই কোম্পানীৰ বাবে আপোনাক কাম কৰিব নালাগে। সাপোজ ৰিলায়েন্সত যদি আপুনি 50,000 টকা ইনভেষ্ট কৰে, তেতিয়া সেই 50,000 টকা মুকেশ আম্বানীৰ ওচৰত যাব আৰু হিহঁতৰ যিটো টিম আছে, হিহঁতৰ যিটো মেনেজমেন্ট আছে, সেই মেনেজমেন্ট নানান কোম্পানীৰ লগত বিজনেস ডিল কৰিব, নানান ধৰণৰ বিজনেস কৰিব আৰু আপুনি যি সেই 50,000 টকা দিছিল তাতে প্ৰফিট কৰি দিয়াৰ চেষ্টা কৰিব। সো আপুনি কত নোযোৱাকে আপোনাৰ বাবে মুকেশ আম্বানীয়ে কাম কৰি আছে আৰু তেখেতৰ টিম কাম কৰি আছে আৰু তাৰ পৰা যিখিনি প্ৰফিট পাব এট দা এন্ড অফ ইয়াৰ আপোনাক ডিভিডেন্ড হিচাপ মতে দিব, যি শেয়াৰৰ ভ্যালু আছে ইনক্ৰিজ হৈ যাব। সো জেনাৰেল থিংকিংত যদি আমি চাও, আপোনাৰ বা মোৰ নিচিনা মানুহে এদিন বা দুদিনতে ৰিলায়েন্স, জিঅ' নাইবা ৰিলায়েন্সৰ যি পেট্ৰল পাম্প আছে এই ধৰণৰ বিজনেস ক্ৰিয়েট কৰাটো পসিবল নহয়। মই ইম্পসিবল বুলি নকওঁ, কিন্তু ইমান কম সময়ৰ ভিতৰত এনেকুৱা বিজনেস ক্ৰিয়েট কৰা পসিবল নহয়। কিন্তু আপোনাৰ কাৰণে এটা অপৰচুনিটি আছে যে সেই কোম্পানীটোত আপুনি ইনভেষ্ট কৰিব পাৰিব আৰু এই টকাখিনি যিখিনি টকা আপুনি ইনভেষ্ট কৰিব সেই টকাখিনি সেই বিজনেছত ইউজ হ'ব আৰু লং টাৰ্মত আপুনি তাৰ পৰা প্ৰফিট পাব। কিন্তু এটা ভাল ষ্টক সিলেক্ট কৰাৰ কাৰণে আপোনাৰ মাৰ্কেটৰ ওপৰত নলেজ থাকিব লাগিব, ভাল শেয়াৰ এনালাইসিস কৰিব পৰা হ'ব লাগিব, তেতিয়াহে আপুনি ভাল শেয়াৰ এটা পিক কৰিব পাৰিব। নাম্বাৰ 2 মিউচুৱেল ফাণ্ড। যদি আপোনাৰ ষ্টক মাৰ্কেটৰ কোনো ধৰণৰ নলেজ নাই কিন্তু আপুনি ইনভেষ্ট কৰিব বিচাৰিছে, ভাল কোম্পানী কিদৰে সিলেক্ট কৰিব লাগে তাৰ বিষয়ে আপুনি নাজানে, তেতিয়াহলে আপোনাৰ কাৰণে মিউচুৱেল ফাণ্ড বেষ্ট অপচন হ'ব। মিউচুৱেল ফাণ্ডত বহুত ডাঙৰ এক্সপাৰ্ট থাকে। সেই এক্সপাৰ্টবোৰে আপোনাৰ টকা মেনেজ কৰিব, আপোনাৰ বাবে কাম কৰিব আৰু আপোনাক বহুত ভাল প্ৰফিট ইনকাম কৰি দিব। ইয়াৰ কাৰণে আপোনাক ডে টু ডে কাম কৰিব লগা নহল। আপুনি জাস্ট এবাৰ ইনভেষ্ট কৰিছে আৰু সেই টকাখিনিৰে আপোনাৰ বাবে ডাঙৰ ফাণ্ড মেনেজাৰে ইনভেষ্ট কৰিব আৰু তাৰ পৰা আপোনাক প্ৰফিট কৰি দিব। ইয়াৰ উপৰিও আপুনি যদি বেছি ৰিস্ক ল'ব নিবিচাৰে তেনেহলে আপুনি ইনডেক্স ফাণ্ড অৰ্থাৎ বম্বে ষ্টক এক্সচেঞ্জ নাইবা NSE নেশ্যনেল ষ্টক এক্সচেঞ্জৰ যি ইনডেক্স আছে টপ 50 কোম্পানী, টপ 30 কোম্পানীত আপুনি ডাইৰেক্ট ইনভেষ্ট কৰিব পাৰে আৰু তাৰ পৰা আপুনি ইজিলি ভালেখিনি ৰিটাৰ্ণ পাব পাৰে। নাম্বাৰ 3 কমোডিটিজ। কমোডিটিজৰ ভিতৰত আহে গোল্ড, সিলভাৰ ইত্যাদি। যদি আপুনি গোল্ড বা সোণ কিনি থৈ দিয়ে তেতিয়াহলে লং টাৰ্মত ইয়াৰ ভ্যালু বাঢ়িব।
কেইবছৰমান আগত সোণৰ প্ৰাইচ আছিল 30,000 টকা কিন্তু বৰ্তমান মাৰ্কেটত 50,000ৰ ওপৰত চলি আছে সো আপোনাৰ যিখিনি টকা আছে সেই টকাখিনি আপুনি যেতিয়া গোল্ড বা সিলভাৰ কিনি থৈ দিব তেতিয়া আপোনাৰ কাৰণে বহুত এটা ভাল অপৰচুনিটি হ'ব এই ধৰণৰ এসেটত এই ধৰণৰ কমোডিটিছত যেতিয়া আপুনি ইনভেস্ট কৰিব ইয়াত ৰিস্কও বহুত কম হৈ যায় সো ফিজিক্যালি গোল্ড বা সিলভাৰ কিনাত যদি আপোনাৰ প্ৰবলেম হয় আজিকালি ডিজিটালিও গোল্ড কিনিব পৰা যায় সো ডিজিটালি আপুনি কিনিব পাৰে আৰু যেতিয়া প্ৰাইস বেছি হ'ব এক বছৰ দুই বছৰ পিছত যেতিয়া প্ৰাইস বেছি হ'ব তেতিয়া আপুনি সেল কৰিব পাৰিব Number 4 real estate যদি আপুনি কমাৰ্শিয়াল ৰিয়েল এস্টেট কিনে কমাৰ্শিয়াল ঘৰ কিনে কমাৰ্শিয়াল প্ৰপাৰ্টি কিনে সেই প্ৰপাৰ্টিখিনি আপুনি ৰেন্টত দিয়ে নাইবা বেলেগ যিকোনো কমাৰ্শিয়াল পাৰপাছত আপুনি ইউজ কৰে সেই ক্ষেত্ৰত আপুনি বহুতখিনি প্ৰফিট পাব পাৰে সো আপোনাৰ বেংকৰ টকাখিনি এনে পৰি থকাতকে বেলেগ যদি আপোনাৰ ইনভেষ্টমেন্টৰ নলেজ নাথাকে তেতিয়া আপুনি প্ৰপাৰ্টি যেতিয়া কিনিব সেই প্ৰপাৰ্টি 2-4 বছৰ পিছত সেই প্ৰপাৰ্টিৰ ভ্যালু বহুত বেছি হ'ব আৰু তাৰ পৰা আপুনি ভালেখিনি ৰিটাৰ্ণ পাব Number 5 intellectual property আপুনি হয়তো কিছুমান এনেকুৱা কাম কৰিব পাৰে যি কাম কৰোতে এবাৰ জাস্ট আপোনাক কষ্ট কৰিব লাগে তাৰ পিছত আপুনি তাৰ পৰা লাইফ টাইম প্ৰফিট পাই থাকিব সাপোজ টেলি সফটওয়্যাৰ আপুনি বনাইছে জাস্ট এবাৰহে বনাইছে তাৰ পিছত লং টাৰ্মত কাস্টমাৰে ইউজ কৰি থাকিব আৰু আপুনি প্ৰফিট পাই থাকিব মাইক্ৰোসফট কোম্পানীয়ে উইন্ডোজ বনাইছে সো এই উইন্ডোজ আপোনালোকে নিশ্চয় ডে টু ডে ইউজ কৰি আছে এই উইন্ডোজ আমি ডে টু ডে আমি যিমান ইউজ কৰো যিমান নতুন পারচেজ হ'ব তেতিয়া বিল গেটছৰ যি কোম্পানী আছে মাইক্ৰোসফট সেই কোম্পানীৰ প্ৰফিট হৈয়ে থাকিব হিয়তে জাস্ট এবাৰ কষ্ট কৰিছে কিন্তু লাইফ টাইম প্ৰফিট পাই আছে একেদৰে আপুনি যদি কিতাপ লিখিব পাৰে জাস্ট কিতাপ এবাৰ লিখিব তাৰ পিছত লং টাৰ্মত লাইফ টাইমত আপুনি প্ৰফিট পাই থাকিব একেদৰে আপুনি কিবা লগো বনাব পাৰে ভিডিও বনাব পাৰে অডিও বুকস বনাব পাৰে এই নানান ধৰণৰ যি ইনকাম সোর্স আছে এই ইনকাম সোর্সৰ বাবে আপুনি জাস্ট এবাৰ কষ্ট কৰিব লাগিব আৰু তাৰ পিছত লং টাৰ্মত আপুনি প্ৰফিট পাই থাকিব ইয়াৰ পৰা ৰিটাৰ্নস পাই থাকিব Number 6 crypto so আজিকালি cryptocurrency বহুত ট্ৰেন্ডত আছে যেনেকুৱা বিটকয়েন ইথেৰিয়াম ইত্যাদি আদি cryptocurrency আছে so আজিকালি যেহেতু বহুত ট্ৰেন্ডত আছে আৰু ইন ফিউচাৰ বৰ্তমানৰ যি নৰমাল কারেন্সি আছে তাক ৰিপ্লেস কৰিব বুলি আশা কৰা যায় so এই ক্ৰিপ্টোত আপোনালোকে ইনভেস্ট কৰি বহুতখিনি হয়তো প্ৰফিট কৰিব পাৰিব কিন্তু ইয়াৰ ভলাটিলিটি যেটো বহুত বেছি কেতিয়াবা বহুত আপছত যায় কেতিয়াবা বহুত ডাউনছত যায় সো ইয়াত ৰিস্ক বহুত বেছি গভৰ্নমেন্টৰ ফালৰ পৰা বহুত কেইটা দেশত এপ্ৰুভেল অহা নাই আমাৰ ইন্ডিয়াতো ভালদৰে অহা নাই কিন্তু বিদেশত কিছুমান দেশত আহিছে সো এই ক্ষেত্ৰত আপোনাক গোটেইখিনি টকা ইয়াতে ইনভেস্ট কৰিব নালাগে আপোনাৰ যিখিনি টকা আছে তাৰ পৰা 2 to 5% ইনভেস্ট কৰি চাব পাৰে টেষ্টৰ কাৰণে ইনভেস্ট কৰি চাব পাৰে যে কেনেকুৱা ধৰণৰ প্ৰফিট হয় হাই ৰিস্কি যদি আপুনি ইনভেস্ট কৰিব বিচাৰিছে তেনেহলে আপুনি ক্ৰিপ্টো ট্ৰাই কৰিব পাৰে Number 7 আৰু the most important asset হৈছে invest in yourself worldৰ আটাইতকৈ বেষ্ট ইনভেষ্টমেন্ট হৈছে নিজৰ ওপৰত ইনভেস্ট কৰা যেতিয়া আপুনি নিজৰ ওপৰত ইনভেস্ট কৰিব নিজকে এডুকেটেড কৰিব তেতিয়া ইন ফিউচাৰ আপোনাৰ বাবে বহুত কেইটা ৰাস্তা খুলি যাব কিছুমান কাম আপুনি নলেজৰ কাৰণে কৰিব নোৱাৰে কিছুমান চান্স লাইফত এনেকুৱা আহে নলেজৰ কাৰণে আপুনি কৰিব নোৱাৰে সো যেতিয়া আপোনাৰ লগত নলেজ থাকিব তেতিয়া আপুনি যিকোনো ফিল্ডত এক্সপাৰ্ট হ'ব পাৰিব যিকোনো ফিল্ডত আপুনি যাব পাৰিব সো আজিৰ ভিডিওটোত আমি শিকিলো আপোনালোকে এনেকুৱা কিছুমান এসেট বা ইনকাম সোর্স বা সম্পত্তিৰ আপুনি তৈয়াৰ কৰক যাৰ জৰিয়তে আপুনি যেতিয়া কাম নকৰে তেতিয়াও প্ৰফিট আহি থাকিব তেতিয়াও ইনকাম আহি থাকিব
তেতিয়াহে আপুনি ৰিচ ইজিলি হ'ব পাৰিব কাৰণ চেলাৰীৰ যিখিনি টকা আহে সেইখিনি মান্থ শেষ নোহোৱাৰ আগতে শেষ হৈ যায় ইয়াৰ বাজেটিং হৈ যায় সো এই টকাৰে আপুনি ধনী হ'ব পাৰিব বা ৰিচ হ'ব পাৰিব তাৰ আশা কৰিব পৰা নাযায় সো তাৰ কাৰণে আপোনালোকে এসেট ক্ৰিয়েট কৰিব লাগিব হয়তো লাহে লাহে এই প্ৰসেস হ'ব কিন্তু লং টাৰ্মত আপুনি ভালেখিনি আগবাঢ়ি যাব সো এই এসেট ক্ৰিয়েট কৰাৰ কাৰণে আপোনাৰ যিখিনি স্যালাৰি আছে আপোনাৰ যিখিনি বৰ্তমান ইনকাম আছে সেই ইনকামৰ 100% ইনভেস্ট কৰিব নালাগে only 10 to 20% per month আপুনি ইনভেস্ট কৰিব এই এসেটবোৰ ক্ৰিয়েট কৰাৰ কাৰণে আপুনি খৰচ কৰিব সো ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ